हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल मैं मोर चैनल तुले आपनालोকক पुनरबार स्वागतम जनाइछु आरो मैं आज आपनालोকৰ আগত शेयर কৰিম এটা হোমমেড হেয়াৰ মাস্ক যেটো নেকি মই ঘৰত ইউজ কৰো আৰু মই ইউজ কৰি ভাল পাইছো গটিকে ভাবিলো आपनालोকৰ আগত शेयर কৰো ইয়াত মই মাত্ৰ দুটা বস্তু ইউজ কৰিম আৰু তাৰ বাহিৰে যদি आपनालोকে ইউজ কৰো বুলি ভাবে কিবা এটা দিও বুলি ভাবে তেতিয়া হলে आपनालोকে অলপমান পিয়াজৰ ৰস দিব পাৰে आपनालोকৰ যদি হেয়াৰ ফলৰ প্ৰবলেম আছে গটিকে বলক ভিডিওটো আৰম্ভ কৰো আৰু এটা কথা মই এটা নতুন ভিডিও লৈ আহিম এটা মেকআপৰ ভিডিও যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা যদি নতুনকে চাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে মোৰ নতুন ভিডিও পায় আৰু মেকআপৰ ভিডিও বিউটি টিপস এবিলাক মই দি থাকিম গটিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো তেতিয়াহলে বলক ভিডিওটো ষ্টাৰ্ট কৰো মই ইয়াত লৈছোঁ এটা কণী অলপ দৈ আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম আপোনালোকে ভালদৰে মিক্স কৰি ল'ব যাতে দুইটা বস্তু ধুনীয়াকৈ মিক্স হৈ যায় আৰু আপোনালোকৰ যদি হেয়াৰ ফল প্ৰবলেম আছে তেনেহলে ইয়াত এটা পিয়াজৰ ৰস দি দিব পাৰিব যদি আপোনালোকৰ হেয়াৰ ফল প্ৰবলেম আছে আৰু মই পিয়াজৰ ৰসটো দি দিলে ইয়াৰ ফ্লেভাৰটো বহুত ষ্ট্ৰং হৈ যায় গটিকে মই পিয়াজৰ ৰস নাই দিয়া মই এনেকৈ লগাম আপোনালোকে যদি সহ্য কৰিব পাৰে পিয়াজৰ ৰসে হেতি কণীৰ যোনটো ফ্লেভাৰ তাৰ হেতি যদি গোন্ধটো সহ্য কৰিব পাৰে তেতিয়া আপোনালোকে ইয়াত নিশ্চয় দিব পাৰে দিলে মানে বেছি ভালহে হয় এনেকৈ ভালদৰে সানি ল'ব চুলিখিনি লগাই লৈ পেলাই 1 ঘণ্টাৰ পিছত আপোনালোকে ধুই ল'ব এতিয়া মই ধুই আহোঁগে চুলিটো 1 ঘণ্টাৰ পিছত মই ধুই আহি আপোনালোকক লগ পাই আছোঁ চুলিখিনি ধুই আহি গ'লোঁ আপোনালোকে এই ৰেমেডিটো সপ্তাহত এবাৰ নহলে বা দুবাৰ ইউজ কৰিব পাৰে আৰু আপোনালোকৰ যদি বেছিকৈ চুলি সৰিছে তেতিয়া অলপমান পিয়াজৰ ৰস আৰু অলপ ৰেমেডিটো ভাল কৰিবলৈ ষ্ট্ৰং কৰিবলৈ আপোনালোকে ভিটামিন ই এটা টেবলেট আৰু অলপমান এল'ভেৰা জেল ফ্ৰেছ এল'ভেৰা হ'লেও হয় আপোনালোকে নাইবা পতঞ্জলি এল'ভেৰা ইউজ কৰিব পাৰে তাত দি দিব পাৰে এইকেইটা বস্তু মোৰ ওচৰত এভেইলেবল নাছিলে ঘৰত সেইকাৰণে মই এই দুটা বস্তু আপোনালোকক কৰি দেখালোঁ আপোনালোকে এইটো ট্ৰাই কৰিব চুলি বহুত ভাল ৰিজাল্ট পাব বুলি আশা ৰাখিলোঁ আৰু এতিয়া মই বিদায় লওঁ মোৰ চেনেলটো যদি নতুনকৈ চাইছে এই চেনেলটো বাৰু নতুনেই হয় যদি আপোনালোক কোনোবাই প্ৰথমেই চাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ' আপোনালোকে পাব পাৰে নমস্কাৰ
আপোনালোকে এনেকৈ ভালকৈ লগাই লৈ চুলিখিনি বান্ধি ল'ব। 1 ঘণ্টাৰ পিছত ধুই দিব। আৰু এতিয়া মই ধুই আহি আপোনালোকক লগ পাই আছোঁ।